বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল অসমৰ জনপ্ৰিয় অভিনেতা বৰষা ৰাণীৰ বিষয়ে আছে এটা বেয়া খবৰ। খবৰটো শুনিলে নিশ্চয় গা কঁপি উঠিব। বৰষা ৰাণীৰ বিষয়ে এই বেয়া খবৰটোনো কি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। যোৱাকালি বৰষা ৰাণীৰ বিষয়ে গাড়ী হাই ৰোডত গৈ থাকোঁতে হঠাতে ট্ৰাক এখনে অভাৰটেক কৰে। ট্ৰাকখনত কোনো ধৰণৰ ৰিফ্লেক্টৰ আৰু বেকলাইট নাছিল, সেয়েহে ট্ৰাকখনত দেখাত অসুবিধা হৈছিল। ট্ৰাকখন খুন্দা মৰাত কোনো ৰকমেই বাচিল। বৰষা ৰাণীৰ বিষয়ে তেওঁ ছ'চিয়েল মিডিয়াৰ চেনেলত এই কথা জনাইছে। কোনোমতে এই ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিলোঁ, সেয়েহে তেওঁ ট্ৰাকখনৰ ফটোসহ ইনষ্টাগ্ৰামত এটা ষ্টৰী আপডেট কৰি DTO আছাম টেগ কৰিলে, যাতে চৰকাৰে ইয়াৰ ওপৰত এটা বেয়া ব্যৱস্থা লয়। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ